নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম কৰিছোঁ ইউটিউব চেনেল M79 এডভাইচত। ফ্ৰেণ্ডছ, কম খৰচত ঘৰ ৱাৰিং কেনেকৈ কৰিব? যদি আপুনি এখন বাৰাণ্ডা, দুটা বেডৰুম, এটা গেষ্ট ৰুম আৰু এটা কিটচেন যদি আপোনাৰ ভাড়া ঘৰ বা নিজে থাকিবলৈ বনায়, যদি আপোনাৰ বাজেট কম, তেন্তে আপুনি কেনেকুৱা ধৰণৰ মেটেৰিয়েলছ লগালে কম খৰচত আপোনাৰ ঘৰ ৱাৰিং কৰিব পাৰিব, তাৰ বিষয়ে আজি ভিডিঅ'টোত সকলোখিনি গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিট চাব, তেতিয়াহ'লে আপোনালোকে বহুত নজনা কথা জানিব পাৰিব। আৰু ফ্ৰেণ্ডছ, যদি আপোনালোক M79 এডভাইচত নতুনকৈ আহিছে, তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। তেতিয়া আমাৰ চেনেলত আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকৰ নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ মোবাইলত সবচে প্ৰথমতে আপোনালোকে পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আগতেই কৈছোঁ যে আপোনালোকৰ যদি বাজেট কম, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ বৰ্ড লগাব পাৰিব। বৰ্ডখিনি এনেকুৱা ধৰণৰ হ'ব, আপোনালোকে চাই লওক। ইয়াত চুইচ চকেট সকলোখিনি ধুনীয়াকৈ খাই যাব। ইয়াত আপোনালোকৰ কলিং বেলৰ কাৰণে এনেকুৱা ধৰণৰ সৰু বৰ্ড পাই যাব আপোনালোকে। ঠিক আছে, সকলোখিনি বৰ্ড ইয়াত আপুনি পাই যাব। দামটো অলপ কম বুলিয়ে যে এই বৰ্ডখিনি বেয়া তেনেকুৱা নহয়, বহুত ভাল কোৱালিটি বৰ্ড হয়। ইয়াত চুইচ চকেট চব ধুনীয়াকৈ খাই যাব। চুইচৰ জেগাত চুইচ খালে আৰু চকেটৰ কাৰণে আপোনালোকৰ ধুনীয়াকৈ কাটিং কৰিব পৰাকৈ সুবিধা আছে, আপোনালোকে কৰিব পাৰিব। এনেকুৱা 7 বৰ্ড আপোনালোকে পাই যাব। এইখন কি ধুনীয়া অকণ ষ্টাইলিছ বৰ্ডখন আপোনালোকে দেখিছে নহয়, পিয়া প্লাছ বৰ্ড হয়, আপোনালোকৰ নন ব্ৰেকেবল হয়। ইয়াত ISR মাৰ্কো আছে, আপোনালোকে চাই ল'ব পাৰিব। 7 বৰ্ড হয় এইটো। নিজৰ ঘৰটো যদি ইউজ কৰিব বিচাৰে তেনেহ'লে পাৰিব। যদি আপুনি এক্সট্ৰাকৈ ভাড়া ঘৰ বনাইছে, তাতো ইউজ কৰিবলৈ বৰ সুন্দৰ হ'ব এই বৰ্ডখিনি। আপোনালোকে ইয়াত ধুনীয়াকৈ চাই ল'ব পাৰিব। মই আপোনাক ধুনীয়াকৈ দেখাই দিম যে ইয়াত কেনেকৈ কাটিং মাৰ্ক থাকে চকেটৰ কাৰণে। এই বৰ্ডখন মই আপোনালোকক দেখাই দিছোঁ, খুলি থোৱা আছিলে। ইয়াত মাজৰকেইটা চুইচ লগালে, ছাইডৰ দুটা আপুনি চকেট দুটা লগাই দিলে, বা চকেট এটা লগালেও লগাব পাৰিব, বাকীটোত আপুনি চুইচ লগাব পৰাকৈ সুবিধা আছে। আৰু চকেট লগাবৰ কাৰণে কাটিং কৰা মাৰ্ক আছে, আপোনালোকে দেখিছে। তাত কাটিং কৰিবলৈ আপুনি চকেট নিজে পাৰিব কাটিং কৰিবলৈ চুইচটো বা চকেটটো লগাই ল'ব পাৰিব আপোনালোকে। চুইচৰ কাৰণেতো অলৰেডি কাটিং আছেই, কিন্তু আপোনাৰ চকেটৰ কাৰণে এই ছাইডত যে আছে এইকেইডাল আপুনি অঁতৰাই পেলাই কাটি ল'ব পাৰিব। ঠিক আছে, আৰু কলিং বেলৰ কাৰণে এইটো পাই যাব আপুনি এইটো। আৰু চকেট টাইপ কলিং বেল হওক বা চুইচ টাইপ কলিং বেল হওক, চবৰ কাৰণে আপোনাৰ এইটো চুইটেবল হয়। আমি এতিয়া বাকী থকা এচেছৰিজখিনিৰ ফালে যাওঁ। ইয়াত আপোনালোকে চকেট, কলিং বেল, আপোনাৰ গেং বক্স, হোল্ডাৰ সকলোখিনি পাই যাব। মই দেখাই দিছোঁ কেনেকুৱা ধৰণৰ মেটেৰিয়েলছ হয়, এইখিনি আপোনালোকক ভালকৈ বুজাই দিছোঁ। এইটো আপোনালোকে চকেট পাই যাব, মাৰ কোম্পানীৰ চকেট হয়। এইটো আপোনালোকে খুব বেছি 25-26 টকাত আপোনালোকে পাই যাব। MRP আছে 36, 25-26 টকাত আপোনালোকে ধুনীয়াকৈ এইটো পাৰচেছ কৰিব পাৰিব। মই বক্সৰ পৰা উলিয়াই পেলাই দেখাই দিছোঁ। নন ব্ৰেকেবল হয়, বহুত ভাল কোৱালিটি হয়। মাৰো আপোনালোকে জানে, অসমত বহুত দিনৰ পৰা মাৰৰ এচেছৰিজ আপোনালোকৰ আমি ইউজ কৰিয়ে আছোঁ। এইটো হৈছে মাৰৰ চুইচ, মই পেকেটৰ ভিতৰৰ পৰা আগতে উলিয়াই থৈছোঁ। ভাল কোৱালিটিৰ চুইচ দেখিছে আপোনালোকে। মানুহৰ ঘৰে ঘৰে এইবিলাক চুইচ আপোনালোকে দেখিবলৈ পাই যাব। যাৰ ঘৰতে যায় মাৰৰ চুইচ এটা হ'লেও আপোনালোকে চুইচ বৰ্ডত দেখা পাবই। এইটো এনেকৈ লাগি যাব, ইয়াত স্ক্ৰু ফিটিং কৰিলে হৈ গ'ল। আৰু যদি আপোনালোকে ৰেগুলেটৰটো লগাব লাগিবই, তেতিয়াহ'লে আপুনি কলাৰ্ছৰ লগাব। তেতিয়া কলাৰ্ছৰ মানে পাৰফৰ্মেঞ্চটো অলপ বেছি ভাল মাৰতকৈ। এনেকুৱা চকেট টাইপ বা চুইচ টাইপৰ দুইটাই পাই যাব আপোনালোকে, আৰু লগাব পাৰিব। এইটো আপোনালোকৰ 310-320ৰ ভিতৰত আপোনালোকে পাই যাব। তাৰপিছত কলিং বেল যদি কলিং বেলো আপোনালোকে কলাৰ্ছৰ লগাব পাৰিব। ইয়াত এটা ইণ্ডিকেটৰ পাই যাব আপোনালোকে, চকেট টাইপ হয় এইটো। যদি চুইচ টাইপৰ লাগে তেনেহ'লে আপোনাৰ চুইচ টাইপো পাই যাব। এইটো আপোনাৰ 80-90 টকাত আহি যাব। যদি আপোনালোকে ৰেগুলেটৰ কম দামত বিচাৰে তেনেহ'লে আপোনালোকে মাৰৰ চুইচ টাইপ এইটো লগাব পাৰিব। এইটো চুইচ টাইপ হয়, ষ্টেপ হয়, এইটো ষ্টেপ ৰেগুলেটৰ হয়। এইটো লগাব পাৰিব। এইটো আপোনালোকে 190-180 টকাৰ ভিতৰত আপোনালোকে এইটো পাৰচেছ কৰিব পাৰিব। এই এৰিয়া ৱাইজ অলপ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আপোনালোকে সেইটো ৰেঞ্জে আপোনালোকে ধৰি ল'ব পাৰে। আৰু তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব এটা হোল্ডাৰ মানে এটা নহয়, আপোনাৰ যেইটা ৰুম থাকে, যেইটা লাইট লাগে সেইটাই লাগিব। এতিয়া এনেকুৱা কলাৰ্ছৰ লগাব আপোনালোকে। কলাৰ্ছৰ আপোনালোকে দেখিছে ধুনীয়াকৈ ব্ৰাছৰ ফিটিং আছে আপোনালোকৰ। এনেকুৱা আপোনালোকৰ জে বক্সত লাগি যাব। এই জে বক্সটো আপোনালোকৰ খুব বেছি 10-15 টকাত আপোনালোকে পাই যাব। তাৰপিছত আমি আহোঁ কলিং বেলৰ ফালে। কলিং বেল আপোনালোকে কলাৰ্ছৰ লগাব, অলপ ধুনীয়াকৈ ফেঞ্চি কালাৰ পাব আৰু ফেঞ্চি আইটেম পাই যাব আপোনালোকে। 246 টকা আপোনালোকৰ MRP আছে। আপোনালোকে এইটো খুব বেছি আৰু 180-190 টকাৰ ভিতৰত পাই যাব আপোনালোকে। মই আপোনালোকক উলিয়াই পেলাই এপাক দেখাই দিছোঁ। দেখিবলৈ অলপ ধুনীয়া ইউনিক হয়, ডিং ডং বেলে হয়। এইটো আপোনালোকে পাৰচেছ কৰিব পাৰে আৰু আপোনালোকে ঘৰত লগাব পাৰে। ইয়াত ৱায়াৰ কষ্টটো বেলেগ হ'ব, কিন্তু আপোনালোকৰ যে এচেছৰিজখিনি মই কওঁ, এইখিনি খুব বেছি আপোনালোকৰ দুটা ৰুম, এটা কিটচেন, বাৰাণ্ডা আৰু গেষ্ট ৰুমৰ কাৰণে আপোনালোকে খুব বেছি 4,000-5,000 ভিতৰত আপোনালোকে এইখিনি পাৰচেছ কৰিব পাৰিব। আপোনালোকে ইমানটো খৰচেই হ'ব।
এৰিয়া ৱাইজ অকণমান কম বেছি হ'ব পাৰে, সেইটো আপোনালোকে চাই ল'ব।